হেল্ল' গাইছ, আজি মই দুপৰীয়া সাজত বৰা চাউলৰ পোলাও আৰু মুৰ্গী মাংস বনাইছোঁ। তাকে কিদৰে বনাইছোঁ মই পোলাও আৰু মাংস তাকে দেখুৱাবলৈ বিচাৰিছোঁ। বৰা চাউল তিয়াই থৈছোঁ, পিঁয়াজ, আদা, নহৰু, জলকীয়া খুন্দি ল'ম, গিলাচতে খুন্দিম। জলকীয়া, গোটা জিৰা, জালুক, আদা, নহৰু, জলকীয়া, গোটা জিৰা, জালুকৰ গুড়ি, সোৱাদ অনুসৰি নিমখ আৰু অলপমান ইলাচি পাউডাৰ দি অলপ সময় লৰাই তাৰ পাছত দি দিলোঁ কাজু বাদাম আৰু খিচমিচ। তাৰপিছত চাউলখিনি সিজিবৰ বাবে অলপ পানী দি দিম জোখমতে। একেবাৰে শেষত পিঁয়াজৰ পাত আৰু আধা চামুচ ঘি দি অলপ সময় লৰাই গেছৰ ফ্লেম অফ কৰি দিম। মোৰ বৰা চাউলৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া ৰান্ধিম পোলাও লগত খাবলৈ মাংস। পিঁয়াজ, আদা, নহৰু, জলকীয়া খুন্দিম। মাংস দিবলৈ আলু কাটি থৈছোঁ, ধনিয়া পাত, তেজপাত। মই এজনীয়া মানুহেই অকণমান মাংস আনিছোঁ 50 টকাৰ। এয়াও মোৰ বাবে এসাঁজত বেছিহে, দুসাঁজৰ বাবে হৈ যাব। মাংসখিনিত মই নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি দি আগতীয়াকৈ সানি ৰাখিছোঁ। কাটি থোৱা আদা, নহৰু, পিঁয়াজ, জলকীয়া সেইখিনি খুন্দি ল'ম। মাংসত দিবলৈ মই জালুক আৰু গৰম মছলাও খুন্দনাত খুন্দি লৈছোঁ। খুন্দি থোৱা জালুক আৰু গৰম মছলা পাউডাৰত মই অলপমান জিৰা পাউডাৰ দি এইদৰে পানী দি মিহলাই ল'লোঁ। তাৰপিছত সেইখিনি ঢালি অলপ সময় লৰাই দিম।
মোৰ মাংসৰ ৰেচিপিটো ৰন্ধা হৈ গ'ল। আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনে পাইছে বাৰু কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু আগলৈ নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।